गरेसर खौरांगिरिफोरनि बानजायनायाव क्रिकेट बादायलायनाया दिनै जोबनानै थांबाय। दिनैनि जोबथा बादायलायनायाव बमलाहाटी क्रिकेट हानजा आरो बीसीसी क्रिकेट हानजानि गेजेराव नारा-नाथा नाजालायनाय जानानै थाङो। बे जोबथा बादायलायनायाव बमलाहाटी क्रिकेट हानजाया बीसीसी क्रिकेट हानजाखौ फेजेननानै सेथि बान्थाखौ मोननो हादों। तामुलपुर जिल्लानि सिङाव थानाय गरेसर हालामनि गोख्रों खौरां मुंख्लं दीपक सरगियारिनि गोसोखांथियाव रां बान्थानि क्रिकेट बादायलायनाय हाबाफारिया दिनै गाजा-गोमजायै जोबनानै थांबाय। दिनैनि जोबथा बादायलायनायाव बेखेवगिरि महरै बाहागो लायो 30 नं गरेसर बियाफनि एमसिएलए पवित्र कुमार बर' बिथाङा। बेजों लोगोसे सेथि बान्था नोगोद 30,000 रांखौ दान बावहरनायजों लोगोसे सेथि बान्था मोननो हानाय बमलाहाटी क्रिकेट हानजानो गथायनानै होयो। बेजों लोगोसे एमसिएलए बिथाङा बिबुंथिनि गेजेरजों बुंथियोदि मुंख्लं दीपक सरगियारिनि मुसुखाखौ लुफुंनानै होनायनि खोथा होयो आरो मुंख्लं दीपक सरगियारिनि न'ब्लां लुफुंनानै होनायनिबो खोथा होलाङो। बेनि अनगायैबो फैगौ बोसोराव मुंख्लं दीपक सरगियारिनि गोसोखां क्रिकेट बादायलायनायनि सेथि बान्थाखौ होनाय जागोन होननानै बुंथियो। दिनैनि जोबथा बादायलायनायनि नैथि बान्था नोगोद 20,000 रांखौ बावहरो रङिया विधानसभा बियाफनि एमएलए भवेश कलिता बिथाङा आरो जोबथा बादायलायनायाव साबसिन गेलेगिरि बान्था नोगोद 3,000 रांखौ बावहरो मिरु आइजो इउपिपिएलनि नेहाथारि हेलेना सरगियारि बिथाङा। आरोबाव साबसिन गेलेगिरि बान्था नोगोद 3,000 रांखौ बावहरो गरेसर ब्लक लाइमोन गांखं इउपिपिएलनि आफादगिरि सदानन्द बर' बिथाङा। जोबथा बादायलायनायाव बाहागो लायो तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि आफादगिरि पानेश्वर नार्जारी, जुग मर्चानट कामरुप जिल्ला बीजेपीनि आफादगिरि ऋषभ रंजन दास बिथांजों लोगोसे तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि सोद्रोमा आरो गरेसर हालामनि समाज सिबियारि फोरोंगिरि कच राजबंशी, फरायसा आफादनि सुबुं फोनांजाब नेहाथारि शंकर राजबंशी बिथांजों लोगोसे गोबां सुबुंफोरा बाहागो लायो। 25 और 26 এই দুইটা দিনৰ কাৰ্যসূচীৰে गरेसৰৰ অঞ্চলৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী নামত তেখেতৰ সৌৰণীত যি ক্ৰিকেট প্ৰতিযোগিতা এই ক্ৰিকেট প্ৰতিযোগিতা আজি সফলভাৱে পৰিসমাপ্তি হৈছে। তো মই আমাৰ गरेसৰ অঞ্চলৰ সংবাদকৰ্মী সকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে এই দুইটা দিনৰ কাৰ্যসূচীৰে দীপক স্বৰ্গীয়াৰী নামত খেল প্ৰতিযোগিতা আয়োজন কৰিছিল। কিন্তু দুইটা দিনৰো আমি খেলটো শেষ কৰিব নোৱাৰিলে বেছি টিম হোৱাৰ বাবে 3টা দিনলৈ আমি কাৰ্যসূচীটো চলাব লগা হ'ল। তো এইবাৰ সৌৰণী যি দীপক স্বৰ্গীয়াৰী নামত যি খেল প্ৰতিযোগিতা কৰিলে তো খুব মানে ভাল হৈছে আৰু সকলো ৰাইজে যথেষ্ট প্ৰশংসা কৰিছে, কাৰণ দীপক স্বৰ্গীয়াৰী এতিয়া गरेसৰ অঞ্চলৰে হৈ থকা নাই, এতিয়া সমগ্ৰ অসমতে আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ নাম আমাৰ বহল ভিত্তিত প্ৰচাৰ হৈ গৈছে। তো তাৰ বাবে মই উদ্যোক্তাসকললৈ যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলে অতি কষ্টৰে যথেষ্ট কষ্ট কৰি আমাৰ गरेसৰ অঞ্চলৰ সাংবাদিক বন্ধুসকলে যি কাৰ্যসূচী চলালে খুব সুন্দৰকৈ 3টা দিনো কাৰ্যসূচীটো ভালকৈ মানে চলাই নিছে। তো তাৰ বাবে মই পুনৰবাৰ আমাৰ गरेसৰ অঞ্চলৰ সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দীপক স্বৰ্গীয়াৰী প্ৰতিযোগিতাখন আয়োজন হয় তাৰ বাবেও আমি ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আমি ভাবোঁ যে অহাবাৰো তেনেকৈ খেলখন আমি পতাৰ বাবে আমি সিদ্ধান্ত এটা গ্ৰহণ কৰিছে। তো আশা কৰিছোঁ অহাবাৰো নিশ্চয় ভালকৈ এইখন খেল আমি কৰিবলৈ সক্ষম হ'ব। হয়, প্রয়াত সাংবাদিক শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী সোঁৱৰণী প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা गरेसৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছিলে। আৰু 25 আৰু 26 এই দুদিনীয়া কাৰ্যসূচীৰে লোৱা হৈছিল যদিও দলৰ সংখ্যা তাত অধিক হোৱাৰ কাৰণে আমি 3টা দিনত আমি কৰিবলগীয়া হৈছে। আজি 27 তাৰিখে আমি আজি ছেমি ফাইনেল আৰু ফাইনেল খেলাবলগীয়া হৈছে। আৰু ইতিমধ্যে ফলাফলসমূহ ঘোষণা হৈ গৈছে যে তেখেতসকলে যথেষ্ট সুন্দৰ প্ৰদৰ্শন কৰিছে, যিসমূহ ইয়াতে দল
উপস্থিত হৈছে বা তেখেতসকলে অংশগ্ৰহণ কৰিছে অতি শৃংখলাবদ্ধভাৱে আৰু পৰিপাটিকৈ তেখেতে তেওঁলোকে খেলিছে আৰু সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু ৰাইজেও যথেষ্ট খেল চাই উৎসাহিত হৈছে ভাল পাইছে আৰু ইয়াৰ কাৰণে যি ফলাফল ঘোষণা হৈছে ফলাফল ঘোষণা হোৱা মৰ্মে BCC ভোমোলাহাটী ক্ৰিকেট টীম এই দলে চেম্পিয়ন হ'বৰ কাৰণে সক্ষম হৈছে আৰু লগতে সাকিব 11 ক্ৰিকেট টীম ৰানাৰ্ছ আপৰ তেওঁলোকে খিতাপ দখল কৰিছে আৰু যি মেন অফ দ্য চিৰিজ দখল কৰিবলৈ সক্ষম হৈছে সাকিব 11 ক্ৰিকেট টীমৰ ৰিমঝিম এইগৰাকী খেলুৱৈ তেখেতে মেন অফ দ্য চিৰিজ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু মেন অফ দ্য মেচ যিটো খিতাপ এইটো দখল কৰিবৰ কাৰণে সক্ষম হৈছে BCC ভোমোলাহাটীৰ পঞ্চ নামৰ যিগৰাকী খেলুৱৈ আছে পঞ্চ নামৰ খেলুৱৈগৰাকী মেন অফ দ্য মেচ জয় হ'বৰ কাৰণে বা কিতাপ দখল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু আমি ধন্যবাদ জনাইছোঁ যে এইয়া যি খেলৰ যি অনুষ্ঠান ইয়াতে অনুষ্ঠিত হৈছিল আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু সন্মানীয় পবিত্ৰ কুমাৰ বড়ো বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ যি যুৱ ইউপিপলৰ নেতা সদানন্দ বড়ো ঋষভ ৰঞ্জন দাস BJP যুৱ মৰ্চাৰ আৰু লগতে যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে গোৰেশ্বৰৰ সংবাদকৰ্মীসকলে আৰু গোৰেশ্বৰৰ তিনিটাকৈ সংবাদ সংগঠন গোৰেশ্বৰ প্ৰেছ ক্লাব গোৰেশ্বৰ প্ৰেছ গিল্ড আৰু গোৰেশ্বৰ প্ৰেছ এছ'চিয়েশ্যনৰ যথেষ্ট সংখ্যক সংবাদ সেৱীয়ে আমাৰ এই খেলাখনত সহায় সহযোগিতা কৰি খেলাখন সাফল্যমণ্ডিত কৰাত আমাক সহায় সহযোগিতা কৰিছে আৰু পুনৰবাৰ আমি অহাবেলিও পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়া বা যি আমাৰ প্ৰবল বড়ো ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে যে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ তেওঁৰ সোঁৱৰণত আচলতে গোৰেশ্বৰত এটি সংবাদ ভৱন নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে তেওঁ ঘোষণা কৰিছে আৰু এই কথাটোৱে আচলতে এটা নতুন পদক্ষেপ দিব আৰু আমাৰ উদ্দেশ্য সেইটো আছিলে যে দীপক স্বৰ্গীয়াৰী যিগৰাকী শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী গোৰেশ্বৰ অঞ্চলৰ তেখেতে এগৰাকী সাহসী সাংবাদিক আছিলে তেখেতৰ নামটো যাতে জীয়াই থাকে আৰু তেখেতৰ কাৰণে আমি যাতে কিবা এটা কৰিব পাৰোঁ সেয়া আমাৰ উদ্দেশ্য আছিল আৰু এই উদ্দেশ্যত আমি প্ৰথমটো খোজ পেলোৱা বুলি আমি ক'ব লাগিব আৰু যদি আমাৰ BTR প্ৰশাসন লগতে অসম চৰকাৰ বা স্থানীয় ৰাইজে যদি সহায় সহযোগিতা আগবঢ়ায় গোৰেশ্বৰ অঞ্চলৰ সংবাদ সেৱীসকলৰ কাৰণে আমি কিছু কাম কৰিবৰ কাৰণে আৰু সংবাদ কৰ্মী আমাৰ শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ নাম আমি জীয়াই ৰখাৰ কাৰণে কিছু আমি সক্ষম হ'ম